খন্তেক সময়ৰ বাবে চকু দুটা মুদক আৰু এনে এখন পৃথিৱীৰ কথা কল্পনা কৰক য'ত সকলো কলা বগা আৰু ধূসৰ দেখা যায়। পৃথিৱীখন বিৰক্তিকৰ নিৰ্জীৱ আৰু নিস্তেজ যেন লগা নাইনে? কিন্তু কেতিয়াবা আপুনি ভাবিছেনে কিয় আমি ৰামধেনু, ৰঙীল পখিলা, ৰঙা গোলাপ আৰু নীলা আকাশ দেখা পাওঁ? কিয় আৰু কেনেকৈ আমি এই ৰংবোৰ দেখা পাওঁ? আমাৰ পৃথিৱীখন পুৰণি টিভি পৰ্দাৰ দৰে কলা বগা দেখা নাযায় কিয়? আজি এই ভিডিঅ'টোত সকলোখিনি কথা বুজিবলৈ চেষ্টা কৰোঁ আহক। এইটো এটা আচৰিত কথা যে আমাৰ চৌপাশৰ ৰঙীল বস্তুবোৰৰ আচলতে কোনো ৰং নাথাকে। ৰং হৈছে আমাৰ চকু আৰু মগজুৱে একেলগে সৃষ্টি কৰা এক বস্তু। আমি দেখা ৰংবোৰৰ আঁৰৰ মূল নায়ক হ'ল পোহৰ। সূৰ্য বগা পোহৰ 7টা ৰঙৰ সমষ্টি। এইকেইটা হ'ল বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিয়া আৰু ৰঙা। ইয়াক আমি চমুকৈ বেঙুনী হেহাহু বা ইংৰাজীত ভিবগিয় বুলি ক'ব পাৰোঁ। ইয়াৰ ভিতৰত তিনিটা প্ৰাথমিক ৰং হৈছে ৰঙা, নীলা আৰু হালধীয়া। এই তিনিটা ৰঙক প্ৰাথমিক বুলি কোৱা হয় কাৰণ ইহঁত আন ৰঙৰ মিশ্ৰণ নহয়। কিন্তু এই তিনিটা ৰং বিভিন্ন পৰিমাণত মিহলি হৈ আমি প্ৰকৃতিত দেখা প্ৰায় প্ৰতিটো ৰং সৃষ্টি কৰে। উদাহৰণস্বৰূপে ৰঙা আৰু নীলা মিলি বেঙুনীয়া, নীলা আৰু হালধীয়া মিলি সেউজীয়া, ৰঙা আৰু হালধীয়া মিলি কমলা ৰং হয়। আপোনালোকে হয়তো দেখিছে যে প্ৰিজম বা ৰামধেনুৱে এই ৰংবোৰ কেনেকৈ পৃথক কৰে। আচলতে সেইটোৱে পোহৰৰ প্ৰকৃত ৰূপ। এই ৰংবোৰৰ মিশ্ৰণ আৰু পৃথকীকৰণেই হৈছে আমি সকলোতে বিভিন্ন ৰং দেখাৰ মূল কাৰণ। যেতিয়া যিকোনো বস্তুৰ ওপৰত পোহৰ পৰে তেতিয়া বস্তুটোৱে কিছুমান ৰং শোষণ কৰি লয় আৰু আন কিছুমান ৰং প্ৰতিফলিত কৰে। প্ৰতিফলিত ৰংটো আমাৰ চকুত প্ৰৱেশ কৰে আৰু সেই ৰংটোকে আমি বস্তুটোৰ নিজৰ ৰং হিচাপে অনুভৱ কৰোঁ। উদাহৰণস্বৰূপে ঘাঁহ সেউজীয়া দেখা যায় কাৰণ ই সেউজীয়া ৰং প্ৰতিফলিত কৰে। পকা বিলাহী বা জলকীয়া এটা ৰঙা ৰং প্ৰতিফলিত কৰাৰ বাবে সিহঁতক আমি ৰঙা দেখা পাওঁ। বগা বস্তুৱে প্ৰায় সকলো ৰং প্ৰতিফলিত কৰে, আনহাতে কলা বস্তুৱে প্ৰায় সকলো ৰং শোষণ কৰি লয়। এতিয়া প্ৰকৃত যাদুটো হ'ল যে যেতিয়া এই প্ৰতিফলিত পোহৰ আমাৰ চকুত প্ৰৱেশ কৰে তেতিয়া ই অক্ষিপট বা ৰেটিনা নামৰ এটা বিশেষ পোহৰৰ প্ৰতি সংবেদনশীল স্তৰত উপনীত হয়। অক্ষিপটক এখন ছুপাৰ স্মাৰ্ট ডিজিটেল পৰ্দাৰ দৰে ভাবিব পাৰে যিয়ে পোহৰক ধৰি ৰাখি বৈদ্যুতিক সংকেতলৈ ৰূপান্তৰিত কৰে। এই সংকেতবোৰ স্নায়ুকোষৰ জৰিয়তে মগজুলৈ যায় আৰু মগজুৱে নিশ্চিত কৰে যে আমি কোনটো ৰং দেখিছোঁ। গতিকে কাৰিকৰীভাৱে ৰঙৰ অস্তিত্ব তেতিয়াহে থাকে যেতিয়া আমাৰ চকু আৰু মগজুৱে একেলগে কাম কৰে। সকলো ৰঙতে প্ৰতিফলিত পোহৰৰ পৰিমাণ বেলেগ বেলেগ হয়। গাঢ় ৰঙে অধিক পোহৰ শোষণ কৰে, আনহাতে পাতল ৰঙে অধিক পোহৰ প্ৰতিফলিত কৰে। সেইকাৰণে কলা কাপোৰ ৰ'দত বেছি সোনকালে গৰম হয় কাৰণ ই অধিক পোহৰ শোষণ কৰে। আনহাতে বগা কাপোৰ ঠাণ্ডা হৈ থাকে কাৰণ ই বেছিভাগ পোহৰ প্ৰতিফলিত কৰে। এতিয়া চাগে গৰম দিনত বগা বা পাতল ৰঙৰ কাপোৰ পিন্ধিবলৈ কিয় পৰামৰ্শ দিয়া হয় নিশ্চয় আপুনি বুজি পাইছে। কেতিয়াবা একেটা বস্তুকে উজ্জ্বল পোহৰত আৰু আন্ধাৰত ৰংবোৰ বেলেগ বেলেগ ধৰণে দেখিবলৈ পাওঁ। যদি এটা কোঠাত কেৱল ৰঙা পোহৰ পৰি থাকে তেন্তে সাধাৰণতে নীলা দেখা বস্তু এটা আমি নীলা দেখা নাপাওঁ, ইয়াক কলা বা এন্ধাৰ দেখা পাম কাৰণ ইয়াত প্ৰতিফলন হ'বলৈ কোনো নীলা পোহৰ কোঠাটোত উপলব্ধ নহয়। ঘৰৰ ভিতৰত আৰু বাহিৰত এযোৰ কাপোৰ বেলেগ বেলেগ দেখাব পাৰে। পোহৰৰ ওপৰত নিৰ্ভৰ কৰি সাগৰৰ পানী নীলা, সেউজীয়া বা আনকি ধূসৰ ৰঙৰ দেখাব পাৰে। এটা বগা টি চাৰ্ট অতি বেঙুনীয়া ৰশ্মিৰ তলত নীলা ৰঙৰ হৈ জিলিকি উঠে। ইয়াৰ পৰা দেখা যায় যে ৰং বস্তুটোৰ ওপৰত নহয়, পোহৰ আৰু উপলব্ধিৰ ওপৰতহে বেছি নিৰ্ভৰশীল। ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে পোহৰ নাথাকিলে প্ৰতিফলন নহয় আৰু প্ৰতিফলন নহ'লে আমি ৰং দেখা নাপাওঁ। কিছুমান জীৱ জন্তুৱে মানুহতকৈ বেছি ৰং দেখে, আনহাতে কিছুমানে কেৱল কলা আৰু বগাহে দেখে। উদাহৰণস্বৰূপে মৌমাখিয়ে মানুহে দেখা নোপোৱা ৰঙো দেখা পায়, আনহাতে কেঁচুৱা এটাই জন্মৰ লগে লগে সকলো ৰং স্পষ্টকৈ দেখা নাপায়। গতিকে আজি এই ভিডিঅ'টো চোৱাৰ পিছত ৰঙীল সূৰ্যাস্ত উপভোগ কৰোঁতে বা উজ্জ্বল ফুল, ৰঙীল পখিলা দেখি প্ৰশংসা কৰিলে মনত ৰাখিব যে পোহৰ যোগ চকু যোগ মগজু ইজুকেলটো ৰং। পোহৰে ৰং সৃষ্টি কৰে, অক্ষিপটে ৰং ধৰি ৰাখে আৰু মগজুৱে ৰং নিৰ্ধাৰণ কৰি পৃথিৱীখনক ৰঙীল কৰে। আচৰিত কথা নহয়নে? ৰং কেৱল বাহ্যিকতা নহয়, ই আমাৰ মনৰ ভিতৰৰ এক সুন্দৰ সৃষ্টি। যদিহে আপোনালোকে আজি এই ভিডিঅ'টো মনোগ্ৰাহী বুলি ভাবিলে তেন্তে এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ এই পেজখন তথা এই চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।